পেলাব নোৱাৰিব মই কৈছো পেলাব নোৱাৰিব এনেকুৱা ষ্টুডেন্ট আছে মোৰ লগত আছে আনুমল বাবা নুমল আহিলে স্যার ইন্সপেক্টর স্যার টপা বুলি নমস্কাৰ আমাৰ ঘৰত জাতি কোমোৰা লাও চাও একো লাগা আনি দিব নালাগে কিয় এই ডাঙৰ চাহ আনি দিব লাগে যে হেৰি নহয় পঢ়া খবৰ লাগে বুলি একদম মোৰ পেহীত ফোন নাম্বাৰো দিব নোৱাৰো কিয় ফোন নম্বৰ লয় এজন চাই মোৰ পঢ়া খবৰ লওঁ বুলি মোৰ পেহীত ফোন নাম্বাৰ লৈ পঢ়া খবৰ লোৱাতকে ৰাতি ৰাতি লিলিং সোধক যি সোধে কি জানো গৰু বিষয়ে ৰচনা জানো নহয় জানো গৰু এবিধ মানে চাই থাকে ঘৰতে জন্তু গৰুৱে গাখীৰ দিয়ে গৰুৱে ঘাঁহ খায় নথকা গৰুক লামৰা বুলি কয় প্ৰথম মই কম কিহৰ পৰা ক'ব লাগিব লাচিতে ঘোঁৰাৰ ওপৰত উঠি যুদ্ধ কৰিছিল ঘোঁৰাৰ ওপৰত যুদ্ধ কৰিছিল কিন্তু ঘোঁৰা যদি ছাৰ নাথাকিলহেঁতেন গৰুৰ ওপৰততো লাচিত উঠিব নোৱাৰিলেহেঁতেন কাৰণ গৰুক আমি পূজা কৰোঁ কাৰণ গৰু এবিধ পোহনীয়া চাই থাকে ঘৰচীয়া জন্তু গৰুৱে গাখীৰ খায় গৰুৱে ঘাঁহ খায় শিং নথকা গৰুক লাওমোৰা বুলি কয় গৰু বিষয়ে কি গৰুৰ বিষয়ে কোৱা নাই নহয় এই পাৰে বেলেগ এখন শংকৰদেৱ আমাৰ অসমীয়া জাতিৰ সাধক আছিল স্কুল গৈছিল সেইকাৰণে ছাৰ আমি শংকৰদেৱৰ নিচিনা হ'ব পৰা নাই আমাক কিমান সৰুতে কিয় নাম লগাই দিব লাগে 12 বছৰ বয়সতে দিব লাগে ৰচনা শংকৰদেৱে খেৰসুঁতি বুঢ়ীমাক আছিল শংকৰদেৱে এবাৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল শংকৰদেৱে ষাঁড় গৰু বগৰাই দিছিল ষাঁড় গৰু বগৰাই দিয়া কম ডাঙৰ কথা নেকি ছাৰ কাৰণ গৰু এবিধ পোহনীয়া চাই থাকে গৰুচীয়া জন্তু গৰুৱে গাখীৰ দিয়ে বুলি কয় গৰুৱে ঘাঁহ খায় শংকৰদেৱৰ বিষয়ে ক'বলৈ দিয়ক গৰুৰ বিষয়ে সোধা নাই চব ক্ষেত্ৰতে গৰুটো কিয় পাৰিব টেলেণ্ট আছে বানপানী ধুনীয়াকে একদম বানপানীখন বানপানী হ'লে মানে চৰকাৰে সাহাৰ্য দিয়ে আমি লাইন পাতি ৰৈ থাকোঁ বানপানী হ'লে ছাগলী ঘৰ চৰ ছাৰ ছাগলী গৰু চব উঠি যায় ধুনীয়া ছাগলী উঠি গ'লে কথা নাই কিন্তু গৰু উঠি গ'লে গাত লাগি যায় নহয় ছাৰ কাৰণ গৰু এবিধ পোহনীয়া চাই থাকে গৰুৱে গাখীৰ দিয়ে গৰুৱে শিং নথকা গৰুক লাওমৰা বুলি কয় গৰুৱে ঘাঁহ খায় গৰুৱে গাখীৰ দিয়ে গৰুৰ পাকস্থলী 3টা কোনে শুনিব দিছে তই ক ছাত্ৰ জীৱনৰ বিহু কথা ক'ব লাগিব বিহু আমাৰ 3টা মই শিকোৱা নিচিনাকে কবি এটা হ'ল ভোগালী বিহু এই ভোগালী বিহুত আমাৰ ডেকা খুৰাহঁতে মদ খায় মই দেখিছোঁ কাৰণেহে কৈছোঁ আৰু বেলেগ ভাল বিলাক কাতি বিহু কেতিয়ানো আহে গমেই নাপাওঁ ৰঙালী বিহু প্ৰথম দিনাখন গৰু বিহু বুলি কয় ছাৰ গৰু বিহু ক'লে গাত লাগি যায় নহয় ভালো লাগে কাৰণ গৰু এবিধ পোহনীয়া চাই থাকে গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমৰা বুলি কয় গৰুৱে ঘাঁহ খায় গৰুৱে গাখীৰ দিয়ে গৰু বৰ উপকাৰী জীৱ গৰু তই চব ক্ষেত্ৰতে গৰুখন কিয় বিহু বিষয়ে কৈ তোক মই ইমান শিক্ষা এনে দিলো তই ছাত্ৰ জীৱনৰ কৰ্তব্য ছাত্ৰৰ কৰ্তব্য আমি ছাত্ৰবিলাকে ভালকে পঢ়া শুনা কৰিব লাগে ভালকে পঢ়া শুনা নকৰিলে ছাৰহঁতে এনেকুৱা বেয়া গালি দিয়ে নহয় কুকুৰ মেকুৰী গৰু বুলিও গালি দিয়ে গৰু বুলি গাত দিলে গাত লাগি যায় নহয় কাৰণ গৰু এবিধ চাই ঠেঙীয়া ঘৰচীয়া জন্তু বিঠেঙি আহে গৰুৱে গাখীৰ দিয়ে মই বোলে গাখীৰ দিওঁ গৰুৱে ঘাঁহ খায় মই বোলে ঘাঁহ খাওঁ সেইকাৰণে মই ভাল নালাগে মানে হ'ব জীৱনৰ লক্ষ্য কি আছে জীৱনৰ লক্ষ্য কি সেইটো কি আছে জীৱনৰ লক্ষ্য একোডালেই নাই কি আছে জীৱনৰ লক্ষ্য জীৱনৰ লক্ষ্য মানে আমি ভালকে পঢ়ি শুনি ডাঙৰ মানুহ হৈ পেলাই ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে মই যেনিবা ছাৰ ভালকে পঢ়িলোৱেই ভালকে পঢ়ি মই ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ টাৰ্গেট কৰিলোৱেই মই প্ৰথমতে মেট্ৰিক পাছ কৰিব লাগিব তাৰপিছত ডক্টৰ ইঞ্জিনিয়াৰ লাইনত যাব লাগিব কিন্তু মই ছাৰ ভালকে পঢ়িলেওতো নহ'ব মই যেনিবা মেট্ৰিকটো ভালকে দিলোৱেই
কিন্তু মোৰ বহীখন যদি গৰুৱে খাই দিয়ে ছাৰ কাৰণ গৰু এবিধ পোহনীয়া ঘৰচীয়া জন্তু গৰুৱে গাখীৰ দিয়ে গৰুৱে ঘাঁহ খায় কিছু টকা গৰু গাঁও মৰা বুলি কয় ছাৰ ক'বলৈ দিয়ক ধন্যবাদ ৰাইজে ঠিকেই পাইছেনে বাৰু যদি ঠিকেই পাইছে সকলোৱে এটা হাত চাপৰি দিয়ক কাৰণ আমি একেবাৰে শেষ অনুষ্ঠান পালোহি দে ইয়াৰ আৰু এটা অনুষ্ঠান আছে তাৰপিছতে আমাৰ অনুষ্ঠান সামৰিম বেছি দীঘলীয়া হৈছে নেকি শেষ কৰোঁ নেকি যদি শেষ কৰিব লাগে সেইটোৱে কৈ দিওঁ সামৰি থৈ দিব যদি ভাল লাগিছে আকৌ এবাৰ হাত চাপৰিটো শুনি থাকিলে জ'চটো আহে মানে এতিয়া আৰু অকণ কৰিবলৈ জ'চ আহিছে মানে প্ৰথম নতুন ন অকণ নাৰ্ভাছো লাগি থাকে বিহুতে অনুষ্ঠান কৰা তাৰপিছত আকৌ আজি কৰিছোঁ এতিয়াহে খোল খাইছে বডিটো অকণমান তো গতিকে আমি শেষ অনুষ্ঠানলৈ আগবাঢ়োঁ শেষ অনুষ্ঠানলৈ যোৱাৰ আগতে মই কেইটামান কথা কওঁ এই নৈখনৰ লগত মোৰ বিশেষকৈ মই নিজৰ পাৰ্চনেলি কৈছোঁ মোৰ খুবেই